বৰ্তমান সময়ত মূল্যৱান বস্তু বুলি ভাবিছে মানুহে টকাক। এই টকাৰ পাছত মানুহ পাগলৰ দৰে ঘূৰিছে। টকাৰ পাছত ঘূৰোতে ঘূৰোতে মানুহে নিজৰ অস্তিত্বই পাহৰি পেলাইছে। মানুহ মাত্ৰেই লোভ, মোহ, হিংসা আৰু অহংকাৰ, এইসমূহ মানুহৰ প্ৰবৃত্তি। কিন্তু টকাৰে জানো মানুহৰ আন্তৰিকতা, সহানুভূতিখিনি কিনিব পাৰে? টকাই মানুহক আৰামহে প্ৰদান কৰিব পাৰে, শান্তি নহয়, যাৰ অবিহনে এই জীৱন অৰ্থহীন। বৰ্তমান সময়ত মানুহে আন্তৰিকতা, সহানুভূতিখিনিও টকাৰ জোখাৰ পৰিণতি ঘটিছে। টকাৰ আগত এইসমূহক জলাঞ্জলি প্ৰদান কৰি আহিছে। যিসকলৰ টকা আছে সেইসকলহে এইসমূহৰ অধিকাৰী হৈ আহিছে। এইদৰে চলি থাকিলে এই পৃথিৱীৰ পৰা এদিন মানৱীয়তাই নাইকিয়া হৈ যাব আৰু এই পৃথিৱীখন হৈ পৰিব নিৰস। গোটেই পৃথিৱীখনেই হৈ পৰিছে বিনিময়ৰ মাধ্যম, য'ত টকাৰ বিনিময়তহে আন্তৰিকতা, সহানুভূতি, মৰম, স্নেহ আদি পোৱা যায়। এয়াই বৰ্তমান সময়ত মানুহৰ প্ৰবৃত্তি, যি টকাৰ বাহিৰে আন একো চিনি নাপায়। বৰ্তমান মূল্যৱান বস্তুটোৱেই হৈছে একমাত্ৰ টকা।